নমস্কাৰ, মই জ্যোতিষী লীলাম্বৰ শইকীয়া। গোটেই বিশ্ব যেতিয়া আতংকগ্ৰস্ত হৈ আছে কৰোণালৈ, তো ইয়াৰ সবিশেষখিনি মই আমাৰ যিটো ভাৰতৰ বেদ উপনিষদ মই অধ্যয়ন কৰি দেখিলোঁ খুব আচৰিতকৈ এই কৰোণা ভাইৰাছৰ বিষয়ে 10,000 বছৰ আগতে শিৱপুৰাণ, নাৰদ পুৰাণ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণ এই পুৰাণত ক্লিয়াৰলি গোটেই কথাখিনি লিখা আছিলে। শিৱপুৰাণত লিখা আছে যে কৰোণা নামৰ এটা মহামাৰী আহিব আৰু সি ভাৰতৰ পৰা পূব দিশৰ কোনোবা দেশৰ পৰা আহিব। আৰু নাৰদ পুৰাণত লিখা আছে যে 2019 শতিকাৰ এই যিটো সময়, এইটো আচলতে আমাৰ সম্বত বুলি বেলেগ এটা আমাৰ যিটো ভাৰতীয় শকাব্দ আছে তাত আছিলে। তো আমি হিচাপ কৰিছিলোঁ 2019টো হয় যে 2019ৰ শেষৰ যিটো সূৰ্যগ্ৰহণ হ'ব, সেই সূৰ্যগ্ৰহণৰ পৰা পৃথিৱীত এটা মহামাৰী আৰম্ভ হ'ব, যিটো মহামাৰী ভাৰতৰ পূব দিশৰ পৰা আহিব। খুব আচৰিতকৈ যোৱা 26 ডিচেম্বৰত সূৰ্যগ্ৰহণ হৈছিলে। সেই সূৰ্যগ্ৰহণৰ সময়ত যিসকলৰ জ্যোতিষৰ ওপৰত অলপ হ'লেও জ্ঞান বা অভিজ্ঞতা আছে তেওঁলোকে জানে যে ধনুৰাশিত পঞ্চগ্ৰহৰ সংযোগ হৈছিলে। ৰবি, বুধ, বৃহস্পতি, শনি আৰু শুক্ৰ আছিলে। ৰবি, চন্দ্ৰ, বুধ, বৃহস্পতি আৰু শনি এই পঞ্চগ্ৰহ সংযোগ হৈছিলে। ইয়াতে গোটেইকেইটা গ্ৰহ, অকল শনিটোক বাদ দি বাকী গোটেইকেইটা গ্ৰহেই 19 মূলা নামৰ নক্ষত্ৰত আছিলে। এই মূলা নক্ষত্ৰৰ ওপৰত মই ইয়াৰ আগতে বহুতকেইটা ভিডিঅ'ত মই ক'বলৈ চেষ্টা কৰিছোঁ যে এইটো এটা ড্ৰেমেটিক ষ্টাৰ, সাংঘাতিক নাটকীয় নক্ষত্ৰ। তো এই নক্ষত্ৰটোত পঞ্চগ্ৰহ 4টা গ্ৰহ আছে, য'ত 5টা গ্ৰহ ধনুৰাশিত বহি আছে। তাত সূৰ্যগ্ৰহণ হৈছে। এই সূৰ্যগ্ৰহণটোৰ পৰাই 26 ডিচেম্বৰ হৈছিল। তাৰ পিছৰ পৰাই এই বেমাৰ মহামাৰীটোৰ লক্ষণ ভাৰতৰ পূব দেশ চাইনাত আৰম্ভ হৈছে। আৰু চাইনাৰ পৰা আজিৰ দিনত সৰ্বজন বিদিত যে এই গোটেই বেমাৰটো গোটেই পৃথিৱীলৈ বিয়পি পৰিছে। কিন্তু ঠিক যেনেকৈ শিৱপুৰাণ, নাৰদ পুৰাণ বা ব্ৰহ্মবৈৱৰ্ত পুৰাণত এই বেমাৰটোৰ বিষয়ে উল্লেখ আছে, এই বেমাৰটোৰ কেতিয়া কমিব, ইয়াৰ প্ৰাদুৰ্ভাৱ কেতিয়া কমিব আৰু কেতিয়া ই মহামাৰীটো কমি মানুহে সহজ জীৱন এটা পাৰ কৰিব পাৰিব বা এই বেমাৰটো নাইকিয়া হ'ব, সেই বিষয়ে উল্লেখ আছে। খুব আচৰিত নালাগেনে যে আমাৰ সভ্যতাটো, আজি আমাৰ সভ্যতাৰ ইমান উচ্চ শিখৰত আছিলে যে আজি বা 10,000 বছৰ আগত যি পুৰাণ, বেদ, উপপুৰাণ, উপনিষদ লিখিছিলে, সেই সময়তে লিখা আছিলে বা ভৱিষ্যতবাণী কৰা আছিলে। একজেক্টলি ভৱিষ্যতবাণী কৰা বুলি নকওঁ, এইখিনি একচুৱেলি নিশ্চিত কিছুমান ঘটনা এই পুৰাণবিলাকত ক্লিয়াৰলি লিখা আছে। কিন্তু আমি আজিৰ দিনত পশ্চিমীয়া সংস্কৃতিৰ গৰাহত পৰি আমি আমাৰ সম্পূৰ্ণ বস্তুখিনিক অন্ধবিশ্বাস বুলি মানি আমি নিজকে একোজন মহান চাইণ্টিষ্ট বা তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাটোলৈ আমি আমাৰ যি পৌৰাণিক আমাৰ জ্ঞানৰ ভঁৰাল আছিলে সেইখিনি আমি উপহাস কৰিবলৈ নেৰোঁ। এইটো আচলতে বৰ চিন্তনীয় আৰু লজ্জাজনক কথা। মই বিজ্ঞানক মানিব নালাগে বুলি কেতিয়াও কোৱা নাই। বিজ্ঞান আমি মানিব লাগিব। বিজ্ঞানে আমাক মানৱ সভ্যতাক এটা উচ্চ শিখৰলৈ নিছে। কিন্তু এই যি সভ্যতা, এই যি জ্ঞান, এই জ্ঞান এটা পেণ্ডুলামৰ নিচিনা। ই এটা উচ্চ পৰ্যায়লৈ গৈ আকৌ নিম্ন অৱস্থালৈ আকৌ উচ্চ পৰ্যায় পায়গৈ। যে ইয়াৰ আগত যি আমাৰ ভাৰতত যি জ্ঞানী ঋষি মুনিসকল আছিলে, তেওঁলোক যথেষ্ট উচ্চ পৰ্যায়ৰ বিজ্ঞানী আছিলে। আচলতে তেওঁলোকে সেই সময়তে যিসকল কথা লিখি গৈছে, আপুনি সৌৰজগতৰ কথাই কিয় বা নকওক, আপুনি কোনোবা এটা গ্ৰহৰ কথা কিয় বা নকওক, কোনোবা এটা নক্ষত্ৰৰ কথাই কিয় বা নকওক, সূৰ্য পৃথিৱীৰ দূৰত্বৰ কথা কিয় বা নকওক, তেওঁলোকে সঠিকভাৱে উলিয়াই থৈ গৈছিলে। আৰু তেতিয়া আজিৰ বিজ্ঞানৰ যে সম্পূৰ্ণ আহিলেও নাছিলে তেওঁলোকৰ হাতত। গতিকে আমি খুব তেওঁলোকক সেই আমাৰ জ্ঞানখিনিক আমি অন্ধবিশ্বাস বুলি উপলুঙা কৰাটো আমাৰ কাৰণে কিন্তু কিমান সমীচীন হৈছে, আমি প্ৰতিজন ভাৰতীয় এই বিষয়ে চিন্তা কৰা উচিত। আজি ইটালীত যেতিয়া এই মহামাৰী ৰোগটোৱে বহুত মানুহ মাৰিছে, 10,000 ওপৰত মানুহ মাৰিছে, তেওঁলোকে যদি আপুনি চাই, আপুনি টিভিত দেখিব যে তেওঁলোকে মহামৃত্যুঞ্জয় যজ্ঞ পাতিছে। গতিকে মই কোৱা নাই যে মহামৃত্যুঞ্জয় যজ্ঞ পাতিলে এই ৰোগটো ভাল হ'ব। আপুনি চাওক, গোটেই ভাৰতৰ জ্ঞানৰ ওপৰত পৃথিৱীৰ কিমান আস্থা আৰু বিশ্বাস আছে। আজিও আপুনি যদি চাই কেতিয়াবা চাব, জাৰ্মানীৰ স্কুলত আমাৰ সংস্কৃতৰ শ্লোক মানে প্ৰথম আৰম্ভণিতে আওৰাই লয়, যেনেকৈ কিন্তু আমি ইণ্ডিয়ানসকলে নকৰোঁ। জাৰ্মানীত কিন্তু কৰে, য'ত আপুনি জাৰ্মানীখনক কম বৈজ্ঞানিক দেশ বুলি ক'ব নোৱাৰে। আজি ইজৰাইল, ইৰাক, স্পেইন এইবিলাক আপুনি কম বৈজ্ঞানিক দেশ বুলি ক'ব নোৱাৰে, যিখিনি বিজ্ঞানৰ ক্ষেত্ৰত ভাৰততকৈ আজিৰ দিনত বহুত আগৰণুৱা।
গতিকে মই এই কথাবিলাকৰ অৱতাৰণা কৰিব লগা হ'ল কাৰণ এনেকুৱা বহুত আমি পোষ্ট পাওঁ যে আমি অন্ধবিশ্বাস সমাজত এৰি দিছোঁ। নহয়, আচলতে আমি আমাৰ পৌৰাণিক গ্ৰন্থখিনি পঢ়িছোঁ। আপোনালোকেও পঢ়ক। খুব আচৰিতভাৱে তাত লিখা আছে। এইখন মই লিখা নাই, 10,000-20,000 বছৰ আগত লিখিছে। আপুনি শিৱপুৰাণত ক্লিয়াৰলি এটা শ্লোক আছে। সেই শ্লোকটো যদি আপুনি চাই, তাত কৰোণাৰ বিষয়ে ধুনীয়াকৈ লিখিছে যে মহামাৰী কৰোণা খ্যাত বিষাণু বুলি ক্লিয়াৰলি লিখিছে। মই আপোনালোকক ইয়াৰ সবিশেষ মোৰ ভিডিঅ'টোত এড কৰি দিম। তো ঠিক তেনেকৈ নাৰদ পুৰাণত লিখিছে আৰু এই একদম ক্লিয়াৰলি লিখিছে যে 2019 সূৰ্যগ্ৰহণৰ পৰা এই বেমাৰটো আৰম্ভ হ'ব। সূৰ্যগ্ৰহণ হৈছে 26 ডিচেম্বৰত আৰু তাৰপিছৰ পৰা 29 তাৰিখৰ পৰা এই বেমাৰটো চাইনাৰ উহান চিটিত আৰম্ভ হৈছে। আৰু এই বেমাৰটো মই আজি আপোনাক জ্যোতিষী লীলামত শইকীয়াই কথা দিলোঁ যে বৰ্তমান যিটো প্লেনেটেৰী পজিশ্যন, অহা কাইলৈ 30 তাৰিখে গুৰু মকৰলৈ মুভ কৰিব আৰু এতিয়া শনি আৰু মঙল মকৰত বহি আছে। মঙলটোৰ ডিগ্ৰী 6 আৰু শনিৰ ডিগ্ৰী 6 আৰু মঙলৰ ডিগ্ৰী 4। মঙলটো যিমানেই শনিৰ ফালে গৈ থাকিব সিমানে বেমাৰৰ প্ৰাদুৰ্ভাৱ বাঢ়িব। আৰু বৃহস্পতি 30 তাৰিখে মকৰলৈ মুভ কৰাৰ লগে লগে, মানে অহা কাইলৈ মকৰলৈ গুচি যোৱাৰ লগে লগে এই বেমাৰ কম বেছি মানে খাম কাটিব। কিন্তু বেমাৰৰ তীব্ৰতা 1 তাৰিখলৈকে থাকিব, 1 এপ্ৰিললৈকে। আপুনি চাব, মই কথা দিলোঁ আপোনালোকক, 2 এপ্ৰিলৰ পৰা এই বেমাৰে বিশ্বত ক্ৰমান্বয়ে ইয়াৰ প্ৰকোপ কমি আহিব আৰু 2 এপ্ৰিলৰ পৰা এই বেমাৰ কমিব আৰু লাহে লাহে গোটেই বিশ্বত এই বেমাৰৰ সংখ্যা কমিব, মৃতকৰ সংখ্যা কমিব আৰু এই মহামাৰীটো লাহে লাহে বিশ্বৰ পৰা বিলোপ পাব 2 এপ্ৰিলৰ পৰা। আৰু প্ৰতিটো সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ এফেক্ট পৃথিৱীত কম বেছি পৰিমাণে খুব কমেও 6 মাহমানলৈ থাকে। গতিকে 26 ডিচেম্বৰত যদি আমাৰ সূৰ্যগ্ৰহণটো হৈছে, তাৰ 6 মাহ যদি চাওঁ, ইটছ নিয়াৰলি টেক টু জুন মে' শেষলৈকে। গতিকে এই 2 এপ্ৰিলৰ পৰা মে'ৰ শেষলৈ বেমাৰটো সম্পূৰ্ণৰূপে কিয়ৰ হৈ যাব আৰু পৃথিৱীৰ পৰা আঁতৰি যাব। গতিকে চিন্তা কৰিব নালাগে। অকণ সজাগ হওক, সচেতন হওক। আৰু মই নিজে, বাকী কোনোবাই কওক বা নকওক মই নাজানো, মই নিজেই এজন অসমীয়া বা এজন ভাৰতীয় হিচাপে আমাৰ এই পুৰণা যি আমাৰ জ্ঞান, আমাৰ যি গৰিমা, আৰু সেই জ্ঞান গৰিমা ইমান উচ্চ স্তৰৰ যে আজিৰ বিজ্ঞানে সেই অৱস্থাটো পাবলৈ বহুত বছৰ লাগিব। আপোনালোকে ব্ৰহ্মপবিত্ৰ পুৰাণ, শিৱপুৰাণ বা নাৰদ পুৰাণখন যদি মেলি চাই, তাত এই বেমাৰটোৰ বিষয়ে লিখা আছে। এইটো মই আজি লিখি দিয়া নাই, আজিৰ পৰা 10,000 বছৰ আগত লিখা আছে। আৰু একদম কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেতিয়া শেষ হ'ব লিখা আছে, সেই গোটেইখিনি ডাটা মই আপোনালোকক দিলোঁ। আৰু খুব এই বেমাৰটোলৈ খুব সাৱধানে থাকক, কিন্তু খুব ভয় কৰিবলগা কথা নাই। এই বেমাৰটো হোৱা প্ৰতিজন মানুহে নমৰে। এই বেমাৰটো মৰ্টেলিটি হাৰ্ডলি নিয়াৰলি 2%। গতিকে খুব ভয় কৰিব নালাগে। বৃদ্ধ ব্যক্তিসকল আৰু খুব সৰু ল'ৰা ছোৱালীসকল এই বেমাৰটোৰ পৰা আঁতৰত থকা ভাল, চাফ চিকুণ হৈ থাকক, বাহিৰলৈ নোলাব। কি বুলি কয়, এই বেমাৰটোৰ নিৰ্মূল অহা 2 এপ্ৰিলৰ পৰা মে'ৰ হাৰ্ডলি 15-20 তাৰিখ বা 26 তাৰিখ ধৰিব পাৰে আপুনি, যদি 6 মাহ ধৰে 26 ডিচেম্বৰৰ পৰা। তাৰ ভিতৰত এই বেমাৰটো সম্পূৰ্ণৰূপে এই পৃথিৱীৰ পৰা আঁতৰি যাব আৰু এই বেমাৰৰ পৰা মৃতকৰ সংখ্যাও 2 এপ্ৰিলৰ পৰা যথেষ্ট পৰিমাণে কমি আহিব, অহা 2 এপ্ৰিলৰ পৰা। গতিকে এইটো এটা খুব ভাল খবৰ। আৰু ঠিক মই ইয়াৰ আগতে এবাৰ কৈ দিছিলোঁ যে এণ্ড অফ ডেইজত একদম ক্লিয়াৰলি লিখা আছিলে এই বেমাৰটোৰ বিষয়ে। কিন্তু এণ্ড অফ ডেইজ পাব্লিছ হৈছে 2008ত, য'ত আজি পৰা 10,000 বছৰ আগত শিৱপুৰাণ, নাৰদ পুৰাণ আৰু ব্ৰহ্মপবিত্ৰ পুৰাণত এই কথাটো লিখা আছে। তো এই কথাখিনিলৈ মই আজি আপোনালোকৰ মাজলৈ আহিলোঁ। ধন্যবাদ। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু পেনিক নহ'ব, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক। মই জ্যোতিষী লীলামত শইকীয়াই কথা দিলোঁ, 2 এপ্ৰিলৰ পৰা এই বেমাৰ সংহাৰী ৰূপ অকল ভাৰততে নহয় বিশ্বত কমি আহিব। অসমত ইয়াৰ প্ৰভাৱ খুব বেছি পৰিমাণে নপৰে, গতিকে চিন্তাৰ কোনো কাৰণ নাই। কিন্তু অযথা বাহিৰে ওলাই নাযাব, ঘূৰি নুফুৰিব, নিজকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থাকক, সজাগ হৈ থাকক, সাৱধান থাকক, নিজেও ভালে থাকক আৰু আনকো ভালে ৰাখক। ধন্যবাদ।